জিতুমণি নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ সকলোৱে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে এতিয়ালৈকে কৰি ৰখা নাই আজি আমি জানিম সূৰ্যগ্ৰহণ কি ইংৰাজীত সোলাৰ ইলিপ্স 14 অক্টোবৰ 2023 হৈ গৈছে এটো হৈছে সান সূৰ্য মুন চন্দ্ৰ কোন যে আৰ্থ পৃথিৱী সূৰ্যটো কেন্দ্ৰত থাকে চন্দ্ৰ আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ বা ঘূৰি থাকে এক নম্বৰতে সূৰ্যগ্ৰহণ কাক বোলে কেতিয়াবা আংশিকভাৱে বা সম্পূৰ্ণৰূপে দিনতে সূৰ্যটো কিবাই থাকি পেলাই ফলত অলপ সময়ৰ বাবে সূৰ্যটো ম্লান পৰে বা নেদেখা হয় ইয়াকে সূৰ্যগ্ৰহণ বোলে বা সোলাৰ ইলিপ্স বোলে সোলাৰ ইলিপ্স আমি চিত্ৰহাত বুজিলো যেতুকে সূৰ্যটো কেন্দ্ৰত থাকে চন্দ্ৰ আৰু পৃথিৱী ঘূৰি ফুৰে তেতিয়া দিনত কি হয় সূৰ্যটো পোহৰ দি থাকে দিনত কেতিয়াবা সূৰ্যটো নেদেখা হৈ পৰে পৃথিৱীৰ পৰা কিয়নো চন্দ্ৰটোই সূৰ্যটোক ঢাকি ৰাখে তেতিয়া পৃথিৱীৰ পৰা আমাৰ সূৰ্যটো দেখা পোৱা নাযায় যেতুকে সূৰ্য চন্দ্ৰ আৰু পৃথিৱী একেটা অৱস্থানতে থাকে পৰিভ্ৰমণ কৰোঁতে একেটা অৱস্থা পায়হি বা এডাল ৰেখাতে পৰেহি ইংৰাজীত এ সোলাৰ ইলিপ্স occurs when the moon passes between earth and sun 2 নম্বৰ সূৰ্যগ্ৰহণৰ কাৰণ কি এইটো আমি ইতিমধ্যে চিত্ৰৰ দ্বাৰা বুজিলোৱে যেতুকে সূৰ্যটো কেন্দ্ৰত থাকে চন্দ্ৰ আৰু পৃথিৱী চাৰিওফালে পৰিভ্ৰমণ কৰোঁতে চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ মাজত অৱস্থান লয় তেতিয়া পৃথিৱীৰ পৰা চন্দ্ৰটোৰ বাবে সূৰ্যটো নেদেখা হৈ পৰে ইয়াকে সূৰ্যগ্ৰহণ বোলে সূৰ্যগ্ৰহণত সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰৰ অৱস্থিতি লয় যাৰ ফলত পৃথিৱীৰ পৰা সূৰ্যটো দেখা পোৱা নাযায় যেতুকে চন্দ্ৰটো ঢাকি ৰাখে ইয়াকে সূৰ্যগ্ৰহণ বোলা হয় পৃথিৱী আৰু চন্দ্ৰৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি পৰিভ্ৰমণ কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান লয়হি তেতিয়া অলপ সময়ৰ বাবে সূৰ্যটো পৃথিৱীৰ পৰা নেদেখা হয় এয়াই সূৰ্যগ্ৰহণ এইখিনি ইতিমধ্যে মই চিত্ৰৰ দ্বাৰা বুজাই দিছোঁ 3 নম্বৰ সূৰ্যগ্ৰহণ খালী চকুৰে কিয় চাব নোৱাৰি সূৰ্যগ্ৰহণ খালী চকুৰে চাব নোৱাৰি কাৰণ গ্ৰহণৰ সময়ত সূৰ্যৰ হানিকাৰক ৰশ্মিয়ে সহজে চকুত পৰে যাৰ ফলত চকুৰ অপূৰণীয় ক্ষতি হোৱাৰ সম্ভাৱনা থাকে সেয়েহে ডাঠ ক'লা চশমা বা এক্স-ৰে প্লেটৰ মাজেৰে সূৰ্যগ্ৰহণ চোৱা উচিত এইখিনিয়ে সূৰ্যগ্ৰহণৰ বিষয়ে জানিব লগা সকলো চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ